নমস্কাৰ বন্ধু বান্ধৱীসকল লুইটৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি হাজু হ'ল বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটি খুবেই ভাল খবৰ বাৰু পোনপ্ৰথমে আপোনালোকে মোক জনাওক যে আপোনালোকৰ মাজত বাৰু কোনে কোনে ধাৰাবাহিক চাই খুব বেছি ভাল পায় বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ বাবে আগবঢ়াইছোঁ ধাৰাবাহিকৰ এটি ভাল খবৰ এখন নতুন ধাৰাবাহিক আপোনালোকৰ মাজলৈ আহি আছে পিছে আহিবলগীয়া ধাৰাবাহিকখনৰ কি নাম আৰু ক'ত চাবলৈ পাব সকলো কথা গম পাব মোৰ ভিডিঅ'ৰ জৰিয়তে হে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক লগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব আৰু প্লিজ আপোনালোকে এটা লাইক কৰি দিব বন্ধু বান্ধৱীসকল অহাকালি 29 জুলাইৰ পৰা আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন ধাৰাবাহিক নাম হৈছে কাঞ্চন জনপ্ৰিয় লেখিকা উপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ জনপ্ৰিয় উপন্যাস কাঞ্চনৰ কাহিনীৰ আধাৰত অহা 29 জুলাই অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে চাবলৈ পাব স্পন্দন চেনেলত এই ধাৰাবাহিকখন নিশা 8 বজাৰ পৰা হে আপোনালোকে চাবলৈ নাপাহৰিব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে স্পন্দন চেনেলত নিশা 8 বজাত কাঞ্চন ধাৰাবাহিকখন আৰু এই ধাৰাবাহিকত আপোনালোকে দেখিবলৈ পাব অভিনেত্ৰী শিল্পী শিখা আৰু লগতে থাকিব বহুত ভাল অভিনেতা অভিনেত্ৰী হে বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজত বাৰু কোনে কোনে এই ধাৰাবাহিকখন চাব মোক জনাবলৈ নাপাহৰিব